এতিয়া মই যাবলৈ ওলাইছোঁ গুৱাহাটী এটা ট্ৰেইনিঙৰ কাৰণে যাম। ট্ৰেইনিংটো মানে আই ইনষ্টিটিউটৰ মানে আণ্ডাৰত হ'ব আৰু কি শিকায় কি কৰোঁ তাত গৈ সকলো আপোনালোকক দেখাই থাকিম। তেতিয়াহ'লে মানে এতিয়া বাছ আহি পাব হ'লেই আৰু বাজনী ফোন কৰিছে, বা এগৰাকী আৰু মই যাম। বা এগৰাকীয়ে ফোন কৰিছে নাজিৰাৰ পৰা বাছ ওলালে, তেতিয়াহ'লে আমি জল্দি জল্দি গৈ থাকোঁ। বাছত গৈ আপোনালোকক লগ পাম আৰু মোৰ লগত কোন যায় দেখাম। হৈ গ'ল নহয় লওঁ অঁ বা মই আহিছোঁ চিপছ ল'বলৈ ক'লে। এতিয়া আমি আহি পালোঁ SBT আৰু এতিয়া আমি এইফালে খাইছোঁ বা এইফালে বা চাহ খাই চাহ নহয় পুৰি খাই লৈছোঁ ফাৰ্ষ্টে, তাৰপিছতে চাগে চাহ খাম। এয়া মোৰ তাৰপিছত তেতিয়াহ'লে একেবাৰে মানে য'ত আমাৰ ট্ৰেইনিং হ'ব তাত গৈ লগ পাই আছোঁ। এতিয়া ওলাই মেলি ৰেডি হৈ খাবলৈ আহিছোঁ। ব্ৰেকফাষ্ট আমি মানে ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ আৰু ইয়াতে গ্ৰাউণ্ড ফ্ল'ৰত ব্ৰেকফাষ্ট দিয়ে হা। তাৰপিছত এতিয়া আমি তেতিয়াহ'লে ইয়াতে খতম হৈ গ'ল বুলি কৈছে, আমি তেতিয়াহ'লে বাহিৰতে খাই লওঁ। ঠিক আছে, তাৰপৰা লগ পাম। ইফালে আমি বা মই আহি আছোঁ, হাই কৈ দিয়া। তাৰপিছত এইফালে আমাৰ শিৱসাগৰৰ পৰা আহিছে 3গৰাকী ধৰিব নাই পৰা আছে। এয়া আমাৰ ক'ত ট্ৰেইনিং হয় আপোনালোকক সকলো দেখাই থাকিম। এইফালে চব বহি আছে, এইফালে ট্ৰেইনিং কৰিবলৈ বা এইজন ছাৰে আমাক এতিয়া ক্লাছ কৰিছিলে, খুব ধুনীয়াকৈ বুজালে আৰু চবেই খুব লাইন পাতি পাতি গৈ আছে। আপোনালোকে ইয়াতে ধৰিব পাৰিছে চাগে, পূৰা মানে হেতাও পূৰা কৰিছে ছাৰৰ লগত চেল্ফি উঠিবলৈ। ইয়াতে আমি এতিয়া ট্ৰেইনিং কৰিছিলোঁ, এতিয়া আমাৰ লাঞ্চ টাইম দিছে। তো আমি এতিয়া এইফালে বেকত দেখিছোঁ চাগে ৰাস্তাটোৰে এনেকৈ ওপৰলৈ উঠি যাম। আমি য'ত আছোঁ তাতে আমাক খাব দিব, তেতিয়া জল্দি জল্দি গৈ খাই লওঁ। এতিয়া আমি ভাত চাত খাই মেলি আজৰি হ'লোঁ। তাৰপিছত এতিয়া আমি বহিছোঁহি অলপ ৰুমতে আৰু 2টা কিমানৰ পৰা ক্লাছ হ'ব? 2:10 মানৰ পৰা আকৌ ক্লাছ ষ্টাৰ্ট হ'বই আৰু সেইকাৰণে আমি ভাত চাত খাই মেলি অকণ ভাবিছোঁ শুবতো নোৱাৰোঁ, শুলে বাৰু টোপনি ধৰি যাব। তাই অলপ বোলো বিচনাতে বহি মেলি আৰু অকণমান গৰম পানী খাই লওঁ, মানে তাত দৈও দিছিলে খাবলৈ। বায়ে বাৰু নাখালে, মই খালোঁ, কিন্তু সেইকাৰণে অকণমান গৰম পানী খাই লওঁ বুলি এতিয়া খাই মেলি আমি অকণমান ৰুমতে বহি আছোঁ। বা সেইফালে পূৰা ফোন চোৱাত ব্যস্ত, মানে আমাৰ দুইজনী দুখন বিচনা, এখন এফালে মোৰ বিচনা, এইফালে বাৰ বিচনা। ফ্ৰকটো পৰা ওলোৱাই নাই, বা বহি লৈ পূৰা ব্লগ চোৱাত ব্যস্ত আৰু মই এইফালে বহি লৈ ব্লগ কৰাত ব্যস্ত। তেতিয়াহ'লে আকৌ লগ পাম মানে কিমান টাইমত পাম নাজানো। আকৌ এটা ক্লাছ ষ্টাৰ্ট হ'ব, সেইটো চাগে 2-1.5 ঘণ্টামান হ'ব। আৰু এতিয়া যোনটো ক্লাছ হৈ গ'ল সেই ক্লাছটো খুব ধুনীয়া হৈছিল আৰু মানে আমি ক্লাছটো প্ৰথমৰ পৰা কৰাৰ পৰাই মানে অকল হাঁহিয়ে থাকিলোঁ। আৰু বায়ে মোক আহি সুধিছে তোমাৰ পেট বিষাইছে নাই বোলো। মোৰ বোলে বিষাইছে, মানে চবৰে, বাৰ বা অকল মোৰ বুলি নহয়, তাৰমানে চবৰে আমাৰ পেট বিষ হৈ গ'ল। মানে খুব ধুনীয়াকৈ বুজাইছে ছাৰজনে। মানে এজন ব্যৱসায়ী মানে কেনেকুৱা, তেওঁৰ গাত কি কি গুণ থাকে, মানে এজন উদ্যোগী তেওঁৰ গাত কি কি গুণ থাকিব লাগে, মানে বডি লেংগুৱেজৰ পৰা আদি কৰি তেওঁ বিহেভিয়াৰ কেনেকুৱা হোৱা দৰকাৰ, এইবোৰ আৰু। বাকী মই মানে শেষৰ দিনাখন যোনদিনাখন যাম, এতিয়াতো মই ডেইলি ব্লগ কৰি আছোঁ, তো
তো লাষ্টৰ দিনাখন আপোনালোকক কি কি শিকিলোঁ অকণমান কম আৰু হেল্ল' এতিয়া আমি গোটেইকেইজনী পূৰা কথা পতাত ব্যস্ত এফালে বিভাবা শুই আছে ৰাইনা আকৌ তাই ইমান কিউট গুলুমুলু তাৰপিছত এফালে আছে হেমা বা আমি চাই আছোঁ মানে ছোৱালী মানুহে এনেও কাপোৰ কানিত বেছি চখ তাৰপিছত আমি সেইকাৰণে চাইছোঁ এইবোৰ মেখেলা চাদৰ মানে বিভাবা এইবিলাক হ'লচেল কৰে মানে খালি এযোৰ ল'লে চাগে হ'লচেল ৰেটত নিদিয়ে কিন্তু সৰহকৈ নিলে এইবিলাক হ'লচেল ৰেটত দিয়ে তেওঁ তাৰপিছত আমি খুব ধুনীয়া ধুনীয়া কাপোৰ আৰু বহুত কমটি প্ৰাইজতে দি আছে মই দুযোৰমান আপোনালোকক খুলি দেখাম কোনোবাই যদি অৰ্ডাৰ কৰিব বিচাৰে বা মানে ছিংগল পিচো ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে আৰু ইয়াতে মই ডেছক্ৰিপশ্যনত বাৰ ফেচবুকৰ লিংকটো দি দিম এইবোৰ বহুত দম দম হৈ আছে এইবিলাকৰ প্ৰাইচ কেনেকৈ 1200 আৰু এনে কৈ দিয়ক 1200 এইবোৰ দেখাই দিয়া কোনবোৰ 1200 দেখাই দিয়া এইবোৰ 1200 আৰু সেইফালে কি আছে কুৰ্তি এইফালে আছে এইখিনি কুৰ্তি এইবিলাক তেওঁৰ কেটলেগ আছে সেইবিলাক তাতে আপোনালোকে চাই চিলেক্ট কৰিব পাৰে আৰু এইফালে আছে এইখিনি মেখেলা চাদৰ এইবোৰ এনে কিমান এইবোৰ অঁ এইবোৰ 1100 তই ভাল দোকান খুলিব কিন্তু এইবোৰ 1000 অঁ না তাই নাজানে কিন্তু ৰেটবোৰ আপোনালোকে যদি ভাল লাগে তেতিয়া চাই ৰেটটো আপুনি সুধিব পাৰিব আৰু মই দুযোৰমানি আৰু কাপোৰ উলিয়াই দেখাম আৰু এইফালে জেন্টছৰ কাপোৰো আছে এইবোৰ জিন্স আছে এইখিনি এইফালে আছে ৰ'বা অঁ এইফালে এইবোৰ জিন্স চব দম কৰি থোৱা আছে তাৰপিছত আমি গোটেইকেইজনী পূৰা কাপোৰ চোৱাত ব্যস্ত আৰু মই আপোনালোকক দুযোৰমান কাপোৰ ধুনীয়া ধুনীয়া উলিয়াই দেখাম কেনেকুৱা লাগিছে আপোনালোকে জনাব এযোৰ যোৰা উলিয়াই চাইছোঁ অকণমান মেলি দেখাই দিয়া না ফুলটো এইটো খুব ধুনীয়া হয় প্ৰিণ্টটো জাপিৰ হয় পিন্ধিলে খুব ধুনীয়া লাগিব চাগে নহয় লাগিবই ধুনীয়াই লাগিব আৰু এইখিনি গোটেইখিনি একেটা ফুলৰ হয় আৰু মই এনেকৈ কভাৰবিলাক খুলি আৰু জাপিব নাজানো সেইকাৰণে খুলি দেখাই থকা নাই এইবিলাক এফালৰ পৰা মই দেখাই দিছোঁ এই কাপোৰযোৰ ভাল লাগিছে ন এইযোৰ কিবা স্কাই ব্লু অঁ পাৰ্চটো বিকিবা নেকি এযোৰ মই পিন্ধি দেখাইছোঁ গোটেই গাটোতে মানে জাপিৰে কাম কৰা আছে আৰু এইটো ধৰি থকাটো ব্লাউজৰ পিচ হয় এইটো যিহেতু মই পেনৰ লগত পিন্ধিছোঁ সেইকাৰণে এনেকৈ ধৰি থাকিবলগীয়া হৈছে এইটো গোটেই গাটোতে জাপি আছে আৰু চাদৰখন এখন চাদৰ এখন চাদৰ আৰু এনেকৈ আগটোত ফুল আছে যিহেতু চাদৰখনত লাগি আছে সেইকাৰণে মই খুলি দেখাব পৰা নাই তাৰপিছত এইখন চাদৰ গোটেই চাদৰখনতে এনেকৈ হেৰি কৰা আছে জাপিৰে কাম কৰা আছে আৰু এইটো আঁচলটো খুব ধুনীয়া কাপোৰযোৰ এইবোৰ কি হয় প্লাজো এইফালে এতিয়া বিভাবাই পিঁয়াজ কাটি আছে মই পিছে লাগি দিয়া নাই লাগিব দিয়াই নাই কৈছে আজি প্ৰথম আহিছোঁ সেইকাৰণে একো কৰিব নালাগে বুলি কৈছে তাৰপিছত এইফালে এই মিক্সিত মাৰিব এতিয়া পিঁয়াজ তাৰপিছত আমাৰ টিকলি চাই আছে পিঁয়াজ লৈ খায় তাৰপিছত এইফালে বিৰিয়ানী বনাব তাৰ কাৰণে এইটো চিকেনটো
মেক কৰি থৈছে সেইফালে কেৰাহী পাতি থৈছে তাৰপিছত এইফালে বিৰিয়ানীত দিবলৈ ডিম বইল কৰি থৈছে এয়া এয়া বিৰিয়ানীৰ কাৰণে চিকেন ফ্ৰাই কৰি লৈছে অলপ Hello guys, মই আজি আপোনাক এটা বস্তু দেখাম আপোনালোকে যে আজিলৈকে দেখা নাই আজিলৈকে মানে নহয় আৰু দেখিছে কিন্তু মই আপোনাক এটা বস্তু দেখাম আপুনি কাকো নকব কি আমি এইটো খাম লুকাই লুকাই মানুহ আছে আপোনালোকে নকব এটা কৈ দিয়া কি বনাই এই ফ্ৰুট চালাড বনাইছে আচ্ছা তুমি খাবা সেইটো কৈ দিয়া আজি ৰাতিকে আমি খাম নহয় চবে খাব ঘৰত বনাই পাইছি তুমি কলাই দেখোন এতিয়া বনাই আছে আৰু কমপ্লিট হ'লে আপোনালোকক দেখাম মানে কৈ দিয়া তা বনাই আছে কমপ্লিট হৈ লওক আপোনাক দেখাম তা বাই বাই এইফালে আমাৰ ৰাতি ডিনাৰ ৰেডি হৈ গ'ল এইফালে বনাইছে চিকেন বিৰিয়ানী তাৰপিছত এইফালে বনাইছে কাষ্টাৰ্ড নহয় ফুড চালাড তাৰপিছত এইফালে চিকেন ড্ৰাই ফ্ৰাই তাৰপিছত এইফালে বনাইছে বইল চিকেন আৰু এফালে চালাড আৰু এতিয়া আমাৰ খাবৰ কাৰণে ৰেডি হৈ গৈছে ঠিক আছে তেতিয়াহ'লে খাই বৈ আপোনালোকক লগ পাই আছোঁ এইফালে মানে বনোৱা মানুহগৰাকী এইগৰাকী তেওঁ চাৰ্ভ কৰি আছে তাৰপিছত এইফালে এইখিনি খানা ৰাইনা বেচেৰি লাগি লাগি আমাৰ লগত টোপনি গুচি গ'ল তাৰপিছত এইফালে ভিনদৌৱে ভিতৰতে খাব সেইকাৰণে বিভাভায়ে ভিনদৌলৈ ৰেডি কৰি আছে এইফালে আমাৰ এগৰাকী টোপনিৰ পৰা উঠি আহিছে চকু মেলিবই পৰা নাই চাগে এতিয়া ৰাতি 11:30 বাজিলে চাগে আৰু যিহেতু কাইলৈ ট্ৰেইনিং আছে সেইকাৰণে ভাবিছোঁ শুই দিওঁ গাটো ইমান ভাল নহয় সেইকাৰণে ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ আৰু যদি আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ